তো গাইজ ওলালোঁ মই ঘৰৰ পৰা আৰু এতিয়া যাই থাকোঁ নিকদাৰ তাতে আৰু আজি বাইকটো নিকদাই চলাব আৰু মই পিছত বহি যাম। তো গাইজ ভিডিঅ'টো পূৰা চাব, নিকদাৰ ৰাইডিং স্কিলকেইটা চাব, নিকদাই যেনেকৈ চলাই মই শিকি থাকোঁ নিকদাৰ পৰা। তো গাইজ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব আৰু বেল আইকনটো বজাই দিব। তো যাওঁ আৰু এতিয়া নিকদাৰ তাতে চাওঁ, নিকদাই মাতিছে। जब तू मिलिया मैनू हज मिलिया रज रज मिलिया मैनू जब मिलिया है तू मैनू रब मिलिया मैनू सब मिलिया मैनू जब मिलिया है। बोली हले जो लिटिल एंगल स्कूल আছে তো ইয়াতে বাচ্চাবোৰ খেলি আছে। এইটো গৈ একদম মাছটো গেটটো হ'ল নিকদাৰকে। তো গাইজ মই ভিতৰত যাই নিকদাৰক লগ কৰি আহোঁ। হে ফ্ৰেণ্ডছ, তো মই আহি পাইছোঁ নিকভ্লগৰ ৰুমত। এইটো জেগা য'ৰ পৰা নিকভ্লগদাই মানে ভিডিঅ' লৈ থাকে। তো ভাল লাগিছে, পূৰা ফটোবিলাক ট্ৰেভেলিঙত দি থৈ দিছে, ধুনীয়া। তো আৰু নিকভ্লগদাই ভিডিঅ' এডিট কৰি আছিল এইটো। তো বলক আমি 80 ৰোড যাওঁ, মাইক লৈ আহোঁ। বলা বলা নিকদাই চলাব মোৰ বাইকখন ঘেৰা হ'ল xpulse200 এইখন লৈ কিনে যাম। বহা বলা। देखो स्टार सिटी भाई रात दा मेरा तू ही जन्म मेरा है देख कितना सोना रब ने साथ लिख दिया है अब ये ख्वाब टूटे ना साथ अब ये छूटे ना कस के तू था लेना पिया हर सांस तेरे नाम में कर गम सारे तेरे खुद में ही भरूं रहना बस मेरे रूबरू
পাৱাৰো ঠিকে আছে, ভালেখিনি পাৱাৰ আছে আৰু ভাল লাগি আছে বাইকখন। পাৱাৰো ঠিকে আছে, হাইৱেত চলাইছিলে আৰু ভালকৈ গম পোৱা যাব। মানে চিটিত চলালে বাইকক ইমান ভালকৈ বুজিব নোৱাৰি, অকণমান স্পীড চলালে গম পোৱা যাব। কাৰণ বাইকৰ ৱেট যদি কম থাকে তেতিয়া হাৱাত এনেকৈ কৰে ন। সেইটোৱে হাইৱেটো ঠিকে থাকিব চাগে, চলালে গম পাম আৰু।